Almost 2:55 মানে 3টা বাজিলে এটো মই ইনফৰমেশন অলপ লৈছিলো যে লাষ্ট ফেৰি 3:30 থাকে আৰু এতিয়া আমি লাহৰি ঘাটৰ পৰা আহি আছো নিমাটি ঘাটলে অকমান ডাউট লাগি আছে যে ফেৰি পাওনে না পাও মাজুলীত লাইফত ফাৰ্স্ট টাইম গৈ আছো তাতে যদি ফেৰি না পাও বেয়া লাগিব বহুত প্ৰবলেমটো হল যোৱাকালি টায়াৰ্ড আছিলো গুৱাহাটীৰ ড্ৰাইভিং কৰি আহি শিৱসাগৰ ঘূৰিলো লাঞ্চ চাঞ্চ কৰি মৰ্নিং উঠতে লেট হৈ গ'ল তো শিৱসাগৰ চাউতে লেট হৈ গ'ল আল্টিমেটলি এতিয়া ইভিনিংলৈ লেট হৈ গ'ল যিখিনি পাৰো আহিছো জলদি আহিবলৈ ট্ৰাই কৰি আছো এতিয়াও তো আই জাষ্ট উইচ ডেট ফেৰি এখন পাই যাওঁ জাষ্ট নিমাটি ঘাট গৈ পালে এতিয়া গম পাম আৰু In 200 meters, turn right onto Nimati Ghat Jorhat Road, Nimati Ghat Road. যে আৰু চাৰিখন ফেৰি আছে তাৰে আমি সিৰিয়াল নম্বৰ 3 কৰিছো সো চিন্তা নাই মানে আমি যাব পামেই আজি একদম টেনশন ফ্ৰী হেতু ভাল লাগিলে সেইকাৰণে তো ইয়াতে অকমান টাইম ৰম লাঞ্চ কৰিবলৈ টাইম নহল চাটা কিবা কি পাই খাই লো দেন ডেফিনেটলি গাড়ী লট কৰিম যামগে বেছি এপছট গল বেছি হয় নি মানে একদম 1 ইঞ্চি একো টেনশন লব নালাগে বাম্পাৰ নালাগে এডজাস্ট হৈ যাব বহুত আছে গ্ৰাউণ্ড ক্লিয়াৰেন্স লব নালাগে তো গাড়ী উঠালো ফাৰ্স্ট টাইম ভয় লাগি আছিলে সো ইয়াতে হেল্প কৰি দিব কৈছিলো তেওঁলোকে উঠাই দিতো গাড়ীখন মই উঠোৱা নাছিলো আসলতে ইয়াৰ দাদাজনক হেল্প কৰি দিব কৈছিলো কাৰণ মোৰ কনফিডেন্স নাছিলে কাৰণ বাম্পাৰটো ডাউন আছিলে দুটা কাট দিয়ে এডাল আপ এডাল ডাউন তেনেকৈ মানে এটা দুটা পিচ থাকে আৰু ফাৰ্স্ট টাইম আগতে বেলেগ দেখা নাছিলো কেনেকৈ উঠে তেতিয়া ডেফিনেটলি পাৰিম কি রিফ্রেশিং এয়ার এটা গিয়েছে ইয়ারে সো আমি কমলাবাৰী ঘাটৰ পৰা পোনে পোনে আমাৰ হোটেললৈ আহিছোঁ আহকচোন আপোনালোকক আমাৰ হোটেলখন দেখাই দিওঁ এইখন পুষ্প ভিলেজ বেম্বো ৰিজৰ্ট বুলি আছে মই booking.com অনলাইন বুক কৰিছিলোঁ আহকচোন চাওঁ रूमটো চাওক না বাহৰ টেবল তলৰ ফালে উড ওপৰৰ ফালে ডিজাইন চাওক এনে খিৰিকী আছে
একদম গাড়ীখন দেখা পায় আচলতে এইটো 3 ৰুম বাট মই সিঙ্গেল থাকিম কাৰণ আমি 6জন আছোঁ 3টা ৰুম লৈছোঁ বয়স অকল মই টয়লেট সব নিট এণ্ড ক্লিন এইপিনে শাৱাৰ এৰিয়া তাত এটা সৰুকৈ বেচিন আছে চ' দিছ ইজ দ্য থিং ক্ৰিয়েটিভিটি মানে য'ত যিমান পাৰে কৰিছে আৰু তো ফাইনেলি ৰুম আহি পালোঁ তো ৰিজৰ্টখনৰ নাম পুষ্প ভিলাজ আৰু ইমান ধুনীয়া মানে বহুত ভাল লাগিছে ইয়াতে বোলে বনফায়াৰৰ ফেচিলিটি আছে তো ইহঁতে চাগে আমাক এনেকৈ জুই ধৰি দিব আমি চাগে ডিনাৰৰ কাৰণে এতিয়া ডেকাচাং যাম যদি ডেকাচাং যাম নিশ্চয় আপোনালোকক দেখাম ইয়াতে ফুড য'ৰ মানে চবচে মানে চাগে ফেমাছ চাগে মাজুলীত আৰু নামটো শুনি থাকোঁ আৰু ফেৰীত ল'লে আমাৰ 780 ল'লে গাড়ী আৰু আমি 6জন মানুহ কালি দিনটো মাজুলী টুৰ হ'ব তাৰপিছত ইভিনিং আমি এইপিনে গগামুখ হৈ লখিমপুৰ হৈ ওলাই যাম চাগে তো এতিয়া অকণমান ফ্ৰেছ হৈ লওঁ তাৰপিছত যদি ডেকাচাং যাওঁ আজিৰ ভিডিঅ'টোতে লিংক কৰাই দিম আৰু যেতিয়া ট্ৰিপটো প্লেন হৈছিলে ট্ৰিপটো প্লেন হোৱাতে ভাবা নাছিলোঁ যে ইমান মানে ভাল লাগিব কাৰণ মই মাত্ৰ মোৰ যিজনী ক্লাছমেট হয় মিতালী তাইক মাত্ৰ চিনি পাওঁ আৰু খুৰীক চিনি পাওঁ বাকী কেইজনী মিতালীৰ কাজিন হয় দুজনী বা এজনী ভণ্টি তো সিহঁতো এতিয়া ফেমিলিৰ দৰে হৈ গ'ল মানে তো বহুত ভাল লাগিছে বহুত এনজয় কৰিছোঁ 2020টো এনে যাব বুলি ভাবিছিলোঁ বাট এতিয়া না এতিয়া এনে যোৱা বুলি ক'ব নোৱাৰি আৰু ৱৰ্থ ইট যিমান মমেণ্ট যাই আছে ভালে ভালে যদি যাই ঘৰ পাওঁ ন এইটো ট্ৰিপ মানে মনত থাকি যাব পূৰা মেমৰেবল ট্ৰিপ ধন্যবাদ